নমস্কাৰ মই চন্দ্ৰকমল স্বাগতম জনাইছো আপোনালোকক এই ইউটিউব চেনেলটোলৈ আজিৰ এই ভিডিঅ'টোত আমি এলপি টিচাৰ আৰু ইউপি টিচাৰ এজনৰ চাকৰি জয়েন কৰাৰ পিছত ফাৰ্ষ্ট স্যালাৰি কিমান হ'ব হেতু ক্যালকুলেশন কৰিম আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট আমি এলপি টিচাৰ এজনৰ ফাৰ্ষ্ট স্যালাৰি ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰাৰ আগতে প্ৰথমতে মই স্কেল অফ পে বিষয়ে অলপ ক'ব খুজিম স্কেল অফ পে টু এজন এলপি টিচাৰৰ স্টাৰ্টিং হয় আপোনাৰ 14000 ৰ পৰা আৰু ম্যাক্সিমাম হ'বগে আপোনাৰ 70000 লৈ এতিয়া যেহেতু তেখেতে ফাৰ্ষ্ট চাকৰি জয়েন কৰিব হেহে আপোনাৰ স্টাৰ্টিং হ'ব আপোনাৰ 14000 আৰু এই পইচাটো ক্ৰমান্বয়ে আপোনাৰ বাঢ়ি যাব ইনক্ৰিমেন্ট লাগি পেনে এভৰি ইয়াৰ আপোনাৰ জুলাই মাহত 3% ইনক্ৰিমেন্ট হয় আৰু হেতু ইনক্ৰিমেন্ট হৈ পেনে এই পইচাটো বাঢ়ি গৈ থাকিব ক্ৰমান্বয়ে আৰু ম্যাক্সিমাম হ'বগে পাৰিব আপোনাৰ 70000 হেহে আমাৰ ফাৰ্ষ্ট স্কেল অফ পে স্টাৰ্টিং হ'ব আপোনাৰ 14000 আৰু গ্ৰেড পে হ'ব আপোনাৰ যেটো ফিক্স থাকিব 7400 আৰু এই দুটাক একেলগে স্কেল অফ পে আৰু যেটো গ্ৰেড পে আছে এই দুটাক একেলগে কোৱা হয় আপোনাৰ বেসিক পে আৰু এই দুটাক টোটাল কৰিলে আমি পাম 21400 এটুক কৈ আমাৰ বেসিক পে এটা আপোনাৰ স্কেল অফ পে গ্ৰেড পে দুটাক একেলগে বেসিক পে বুলি কোৱা হয় আৰু বেসিক পে বুলি ক'লে আমি এটো বুজিম 21400 টু নেক্সট আহো আপোনাৰ এলাউন্স কি আছে আপোনাৰ ফাৰ্ষ্ট এলাউন্স আহিব আপোনাৰ ডিএনএছ এলাউন্স বা ডিএ এই সময়ত যি সময়ত মই ভিডিও বনাইছো আপোনাৰ ইয়াত ডিএ হৈ আছে আপোনাৰ 58% ইতে এই 58% টো আমাক দিয়ে আপোনাৰ বেসিক পে ওপৰত এটা বেসিক পে আছিল আপোনাৰ 21400 এটা 21400 ৰ যদি আমি 58% যদি উলিয়াও তেতিয়া আপোনাৰ আমাৰ আহিব 12412 रुपीस এটো আহিব আপোনাৰ তো এটো ইয়াত লিখা আছে ডিএ টো নেক্সট আহো আপোনাৰ এইচআৰএ হাউস ৰেন্ট এলাউন্স এটা হাউস ৰেন্ট এলাউন্স আপোনাৰ মই ক্যালকুলেশন কৰিছো আপোনাৰ 8% দি এটা হাউস ৰেন্ট এলাউন্স আছে আপোনাৰ 7% 8% আৰু 10% 8% হৈছে যদিহে আপোনাৰ স্কুল যদি ৰুৰেল এৰিয়াত থাকে তেতিয়া আপুনি পাব 7% এলাউন্স যদিহে আৰবান এৰিয়াত থাকে তেতিয়া আপুনি পাব 8% আৰু যদিহে আপুনি গুৱাহাটীত কৰে আৰু গুৱাহাটীত কৰিলে আপুনি পাব 10% মই 8% দি আপোনাৰ ক্যালকুলেশনটো কৰিছো এটা এই 8% টো কিহৰ ওপৰত দিব আমাৰ বেসিক পে ওপৰত দিব এতিয়া আপোনাৰ 8% অফ বেসিক পে যদি কৰো আপোনাৰ কিমান আছিল আমাৰ 21400 আপোনাৰ এটো 8% দি ক্যালকুলেশন কৰিলে আহিব আপোনাৰ 1712 रुपीस আহিব তো এটো হৈ যায় আমাৰ আপোনাৰ এইচআৰএ হাউস ৰেন্ট এলাউন্স তাৰ পিছত আহে মেডিকেল টো আপোনাৰ ফিক্স থাকিব হেতু হ'ব আপোনাৰ 600 रुपीस তাৰ পিছত এটা আছে স্পেশাল পে মই আপোনাৰ নীল লৈছো মানে কোনো লোৱা নাই স্পেশাল পে আপোনাৰ কিছুমান ডিস্ট্ৰিক্টত দিয়ে আৰু কিছুমান ডিস্ট্ৰিক্টত নিদিয়ে যেনে আপুনি মাজুলী ডিস্ট্ৰিক্টত পাব কাৰ্বি আংলং ডিস্ট্ৰিক্টত পাব এটা মাজুলী ডিস্ট্ৰিক্টত যদি আপুনি জব কৰে তেতিয়া আপোনাক দিব 400 আৰু আপোনাৰ কাৰ্বি আংলংতো কিবা এটা এমাউন্ট দিয়ে এতিয়া মই ধৰি লৈছো কোনো স্পেশাল পে নাপাও তো হেতু হিচাপে আমাৰ যেটো বেসিক পে ডিএ এইচআৰএ আৰু মেডিকেল এই গুটেই গিটা 3 4 5 6 আৰু 7 টো আমাৰ একো নাই বাৰু কিন্তু আমি গুটেই গিটা এড কৰি পিনে পাম আপোনাৰ 36124 रुपीस আৰু এটো কয় আমাৰ গ্ৰছ স্যালাৰি আপোনাৰ কি থাকিব বেসিক পে থাকিব আৰু এলাউন্সেস ব্লক থাকিব এলাউন্সেস আপোনাৰ ডিএ এইচআৰএ মেডিকেল আৰু স্পেশাল পে যদি থাকে আপোনাৰ তো হেতু হৈ যায় আপোনাৰ 36124 रुपीस এজন এলপি টিচাৰৰ গ্ৰছ স্যালাৰি ফাৰ্ষ্ট স্টাৰ্টিং তাৰ পিছত আছে আপোনাৰ কিছুমান ডিডাকশন আছে এটা ডিডাকশন কি আছে ফাৰ্ষ্ট ডিডাকশন হৈ যায় আপোনাৰ এনপিএস নেশনাল পেনশন স্কিম আৰু ইয়াক ডিডাক্ট কৰে আপোনাৰ বেসিক প্লাস ডিএৰ 10% এটা আপোনাৰ আমাৰ বেসিক পে আছিল আপোনাৰ 21400 প্লাস আপোনাৰ ডিএ আছিলে এটো আপোনাৰ ডিএ আছিলে 12412 रुपीस এটো এই দুটা আপোনাৰ এড কৰি পিনে ইয়াৰ আমি 10% লম আৰু এই 10% লোৱাৰ পিছত আমাৰ আহিছে আপোনাৰ 3381 रुपीस আহিছে এটো হৈ যায় আপোনাৰ এনপিএস যেটো আমাৰ এনপিএস একাউন্টত জমা হ'ব তাৰ পিছত এটা আছে আপোনাৰ পিটেক্স বা প্ৰফেশনাল টেক্স এটো ফিক্স এটো সবৰ বাবে সমান এটো হৈ যায় আপোনাৰ 208 টকা তাৰ পিছত আছে আপোনাৰ জিআইএস গ্ৰুপ ইন্সুৰেন্স আপোনাৰ এটো হৈ যায় 200 টকা এজন এলপি টিচাৰ আপোনাৰ জিআইএস 200 টকা কাটে
তাৰ পিছত আহিলে আপোনাৰ MMLSAY যেটো আপোনাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা বুলি কয় এটো হৈছে আপোনাৰ অপচনেল যদিহে আপুনি লব নিবিচাৰে এই স্কিমটো এটা আপোনাৰ হেলথ ইন্সুৰেন্স হয় অসম চৰকাৰ যদিহে আপুনি লব নিবিচাৰে তেতিয়া আপোনাৰ পৰা এই 225 rupees টো ডিডাক্ট নকৰে আৰু যদিহে আপুনি লয় তেতিয়া আপোনাৰ পৰা 225 rupees ডিডাক্ট কৰিব তাৰ পিছত এই গুটেই কিটা আপোনাৰ এড কৰিম ডিডাকশনটো NPS PTax GIS আৰু MMLSY মই আপুনি ধৰি লৈছো আপুনি MMLSY ডিডাক্ট কৰাইছে তো এই গুটেটো আপোনাৰ টোটাল কৰিলে হৈ যায় আপোনাৰ 4014 rupees আৰু এটুক কয় আপোনাৰ টোটাল ডিডাকশন এতিয়া এই টোটাল ডিডাকশনটো আমি যে গ্ৰছ স্যালাৰি পৰা মাইনাস কৰো তেতিয়া পাই যাম আমি নেট স্যালাৰি পাই যাম এতিয়া আপোনাৰ আমাৰ কিমান আছিল 36124 এটো আছিল আপোনাৰ গ্ৰছ স্যালাৰি আৰু আমাৰ টোটাল ডিডাকশন আছিল আপোনাৰ 4014 rupees এটো যদি আমি মাইনাস কৰো কিমান পাম 32110 rupees আপোনাৰ এটো আহিব আপোনাৰ নেট স্যালাৰি যেটো আমি ইনহ্যান্স স্যালাৰি বুলি কম যদিহে আপুনি LP টিচাৰ হিচাপে জয়েন কৰে এখন স্কুলত তেতিয়া আপোনাৰ ফাৰ্স্ট স্যালাৰি হ'ব 32110 rupees এটো আপুনি ইনহ্যান্স পাব এটো হৈ যাব আপোনাৰ নেট স্যালাৰি আৰু এইখিনি আছিল আপোনাৰ ডিডাকশন আৰু তাৰে 10% যেটো 3381 rupees আপোনাৰ NPS একাউণ্টত জমা হ'ব মই ভাবিছো আপোনালোকে ভালদৰে বুজি পাইছে এইখিনি এটো চাই লওক বেসিক পে 21400 DA 58% আৰু এটো ক্ৰমানে বাঢ়িও যায় DA টো এতিয়া আপোনাৰ 58 চলি আছে পিছত ইয়াতকে আৰু অলপ ইনক্ৰিজ হ'ব HRA মই আপোনাৰ 8% দি ক্যালকুলেশন কৰিছো আপোনালোকে যদি 7% হয় তেতিয়া আপোনালোকে 7% দি ক্যালকুলেশন কৰিব পাৰিব গুৱাহাটীত যদি আছে আপোনালোকে 10% লৈ ক্যালকুলেশন কৰিব পাৰিব তেতিয়া আপোনাৰ গ্ৰছ স্যালাৰিটো অলপ কম বেছি হ'ব পাৰে তাৰ পিছত NPS টো সেম 10% হ'ব বেসিক প্লাস DA বেসিক টো আপোনাৰ 21400 আছে DA টো আপোনাৰ এটো আছে গুটেটো কিমান আছিল আমাৰ 12414 rupees দুটা এড কৰি পিনে তাৰ 10% ললে যেটো আহিব হেতু আপোনাৰ হৈ যাব NPS তাৰ পিছত PTax GIS আৰু MMLSY এটো আছিল অপচনেল যদি আপুনি নকটাই তেতিয়া আপোনাৰ পৰা ডিডাক্ট নকৰে আৰু যদিহে আপুনি কটাই তেতিয়া আপোনাৰ পৰা ডিডাক্ট কৰিব মানে আপুনি ইয়াৰ বেনিফিট ললে আপোনাৰ পৰা ডিডাক্ট কৰিব যদি বেনিফিট নললে আপোনাৰ পৰা ডিডাক্ট নকৰে তাৰ পিছত পাই যাম আমি এটো আপোনাৰ টোটাল ডিডাকশন আৰু এই ডিডাকশনটো আমি গ্ৰছ স্যালাৰি পৰা মাইনাস কৰিলে ইনহ্যান্স স্যালাৰিটো পাম মানে নেট স্যালাৰিটো পাম এইখিনিলৈকে ক্লিয়াৰ হৈছে নেক্সট আমি আপোনাৰ UP টিচাৰ এজনৰ স্যালাৰি ক্যালকুলেশন কৰিম তে UP টিচাৰ এজনৰ আপোনাৰ ইনহ্যান্স স্যালাৰি কিমান হ'ব চাম ইয়াতো আপোনাৰ যেটো স্কেল অফ পে টো আছিল আপোনাৰ 14000 টু 70000 লে আছিল তো ইয়াতো আপুনি যেতিয়া ফাৰ্স্ট জয়েন কৰিব তেতিয়া আপোনাৰ ষ্টাৰ্টিং 14000 ৰ পৰা হ'ব ইয়াত মই আপোনাৰ বেছি এক্সপ্লেইন নকৰো যেহেতু আপোনাৰ LP টিচাৰ কাৰণে এক্সপ্লেইন কৰিছো ইয়াতো সেমে হ'ব খালি গ্ৰেড পেটো বেলেগ আছিল ইয়াত সব ইয়াত গ্ৰেড পে হৈ যায় আপোনাৰ 8700 LP টিচাৰৰ কাৰণে আছিল আপোনাৰ 7400 আছিল LP টিচাৰৰ কাৰণে গ্ৰেড পেটো ইয়াত আপোনাৰ গ্ৰেড পেটো অলপ বেছি পাব UP টিচাৰ আৰু এই দুটা আমাৰ কি আছিল বেসিক পে আছিল তো বেসিক পে কিমান হৈ যাব আপোনাৰ 22700 rupees DA চাই লওক DA হৈ যাব আপোনাৰ 13166 rupees হৈ যাব তাৰ পিছত HRA আপোনাৰ হৈ যাব 1816 rupees মেডিকেল 600 হ'ব মই কৈছিলো সবৰ ফিক্স আৰু স্পেশাল পে মই কোনো কাউন্ট কৰা নাই তো ইয়াত আপোনাৰ এই গুটেল গ্ৰছ স্যালাৰিটো আপোনাৰ গুটেকিটা কিমান হৈ যাব মিলাই পিনে গ্ৰছ স্যালাৰিটো হ'ব আপোনাৰ 38282 rupees হৈ যাব এটো হৈ যাব আপোনাৰ গ্ৰছ স্যালাৰি তাৰ পিছত আপোনাৰ ডিডাকশন চাও ডিডাকশন আপোনাৰ NPS ৰ আপোনাৰ ডিডাকশন আহিব 3587 rupees PTax 208 rupees GIS গ্ৰুপ ইন্সুৰেন্স 200 rupees আৰু MMLSY 225 rupees তো আপোনাৰ টোটাল ডিডাকশন এটো হৈছে আপোনাৰ টোটাল ডিডাকশন আৰু টোটাল ডিডাকশন আহিছে আপোনাৰ 4220 rupees এটো হৈছে আপোনাৰ টোটাল ডিডাকশন এটা নেট স্যালাৰি কি কৰিম আমি গ্ৰছ স্যালাৰিৰ পৰা এটো আপোনাৰ টোটাল ডিডাকশনটো মাইনাস কৰিম গ্ৰছ স্যালাৰি হৈ যাব আপোনাৰ 38282 rupees minus 4220 rupees এটো যদি মাইনাস কৰো আমি পাম 34062 rupees পাম এটো হ'ব ইনহ্যান্স স্যালাৰি তো ভাবিছো আপোনালোকে এইখিনিলৈকে ধুনিয়াকৈ বুজি পালে আৰু ক্লিয়াৰ হ'ল তো LP টিচাৰ জনা আপোনাৰ ইনহ্যান্স স্যালাৰি পাব আপোনাৰ 32110 rupees পাব এটো ইনহ্যান্স স্যালাৰি আৰু UP টিচাৰ জনৰ ফাৰ্স্ট চাকৰি জয়েন কৰি পেনা ইনহ্যান্স স্যালাৰি পাব আপোনাৰ
34,062 rupees. আজিলৈ ভিডিঅ'টোত ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, চেনেলটো সাবস্ক্ৰাইব কৰিব। ধন্যবাদ।